হেল্ল' বন্ধুরা, কেনে আছে? নিশ্চয় ভালে আছে। আপোনালোকৰ কাৰণে আজি শিক্ষামূলক ভিডিঅ' এটা বনাইছোঁ, মহৎ ব্যক্তিৰ মহান বাণী। গতিকে সকলোৱে আহক ভিডিঅ'টো চাই লওঁ। চোৱাৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নিজক ভাল পোৱা মানুহে বেলেগক কষ্ট দিবলৈ নোৱাৰে, এই কথাষাৰ বুদ্ধদেৱে কৈছিলে। লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতকৈ বুদ্ধিমানৰ কাম, এই কথাষাৰ মহাত্মা গান্ধীজীয়ে কৈছিলে। কাহানিও ধৈৰ্য আৰু সাহস হেৰুৱাব, হতাশ নহ'ব। কাহানিও যদি হতাশো হয়, তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব। বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্কে এই কথাষাৰ কৈছিলে। জীৱনৰ সৎ আৰু সঠিকে কৰ্মৰাজিয়ে জীৱনৰ প্ৰতিপদ প্ৰদান কৰে, আৰু এয়ে এগৰাকী ব্যক্তিৰ ভৱিষ্যত সুনিশ্চিত কৰে, এই কথাষাৰ স্বামী বিবেকানন্দে কৈছিলে। কোনোবাই যদি তোমাক সন্দেহ কৰে, দুখ নকৰিবা। মনত ৰাখিবা, সকলোৱে সোণ বা হীৰাকহে সন্দেহ কৰে, সেইটো আচল নে নকল, লোহাক কিন্তু কোনেও সন্দেহ নকৰে। APJ আব্দুল কালামে এই কথাষাৰ কৈছিলে। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। হেল্ল' গাইজ, এই বাণীটো অকল আপোনালোকৰ কাৰণে। আপোনালোকে সঠিক যি মহৎ ব্যক্তিয়ে কৈছিলে কমেণ্টত জনাবলৈ নাপাহৰিব প্লিজ। জীৱনত কিবা হেৰুৱাৰ কাৰণে কেতিয়াও দুখ নকৰিবা। যেতিয়া এজোপা গছে এখিলা পাত হেৰুৱাই, তাৰ ঠাইত পুনৰ এখিলা নতুন পাত ওলায়, এই কথাষাৰ ডক্টৰ APJ আব্দুল কালামে কৈছিলে। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। আৰু সকলোকে মোৰ এটা ৰিকুৱেষ্ট যে আৰু কিবা বেলেগ বিষয়ৰ ওপৰত যদি ভিডিঅ' বনাব লাগে প্লিজ কমেণ্টত জনাব, মই চেষ্টা কৰিম। গতিকে আজি ইমানেই। সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।